নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ হিমাদ্ৰী মৰিগাঁৱৰ অন্য এটি ব্লগলৈ। আজি আমি গৈ আছোঁ আমাৰ ডাঙৰ বাইদেউ মানে মোৰ বৰ্তা ছোৱালী ল'ৰা মানে ডাঙৰ ভাগিন বিয়া পাতিছে। কইনা আহিল, কইনা অহাৰ পাছত আমি যোৱা হোৱা নাই, বাইদেউ মাতি আছিল যোৱা হোৱা নাছিল। আজি মিলালোঁ কেনেবাকৈ। বাইদেউ বৰ্তা ছোৱালী যদিও আমাক পাপাই এনেকৈ শিকাইছিল, বাইদেউ আমাৰ ডাঙৰ বাইদেউ হয়, ভিনদেউ ডাঙৰ ভিনদেউ হয়, সেয়ে কৈছোঁ ডাঙৰ বাইদেউ ঘৰলৈ যাব ওলাইছোঁ। এতিয়া গৈ আছোঁ আমি টুমটুমত। আৰু এইটো মোৰ পাৰ্মানেণ্ট পেকেজটোৰ লগত গৈ আছোঁ। আপোনালোকক কৈছোঁ পাৰ্মানেণ্ট পেকেজ এটা আছে মোৰ, আগৰ ব্লগত কৈছোঁ আপোনালোকক। আৰু এইটো হৈছে মোৰ পাৰ্মানেণ্ট পেকেজটো। আৰু ভিডিঅ'টো যোৱা দিন হ'ল বাইদেউহঁতৰ ঘৰলৈ, কিন্তু ভিডিঅ'টো আপলোড কৰা দুদিন দেৰি হৈ গ'ল। কিবা এটা কাৰণ আছিল, বিশেষ কাৰণ, সেইকাৰণে দেৰি হৈ গ'লগৈ। চাই থাককচোন বাৰু। শুৱনি আমাৰ গাঁওখনতে শুৱনি গছেৰে ভৰা। এইখন হৈছে মোৰ শুৱনি গাঁও, মোৰ জন্মভূমি। যিহেতুকে মই মোৰ মা ঘৰ পাৰ হৈ যাম, সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু এইটো হৈছে জুবিন, মোৰ পেহী ল'ৰা, আৰু সেইখন হৈছে সিহঁতৰ দোকান। আৰু এতিয়া মোৰ মা ঘৰটো দেখাব হ'লে অকণমান আগুৱাই যাব লাগিব। মা বৰ্তমান ইয়াত নাই। মোৰ মা ঘৰ দুখন দেই, মৰিগাঁও ৰজা গাঁৱতো আছে মাৰ ঘৰ, আৰু সুখনাগু বুলি কয় এয়া, আৰু সুখনাগু ইয়াতো মোৰ মা ঘৰ। বৰ্তমান মা আছে ৰজা গাঁৱত, এইটো মোৰ মা ঘৰ। মা ৰজা গাঁৱত আছে, সেয়ে ঘৰৰ ভিতৰলৈ যোৱা নাই, ইয়াত কোনো নাই যিহেতুকে, সেই মই বাটৰ পৰাই দেখালোঁ। মৰিগাঁও জাগীত ৰাস্তাটোত, মেইন ৰাস্তাটোত যোন অহা যোৱা কৰা মানুহে দেখিছে চাগে মোৰ মা ঘৰটো, কাৰণ ৰাস্তা একদম লগতে ঘৰ। এতিয়া দেখুৱাই থাকিম, চাই থাককচোন বাৰু। মোৰ মা ঘৰ একদম লগতে এখন পাৰ্ক আছে, খুব মৰম লগা পাৰ্কখন, এটা পাহাৰ টিলা নিচিনা। মৰিগাঁও জাগীত অহা মানুহে দেখিছে নিশ্চয়, খুব মৰম লগা। ইয়াত আপোনালোকে আহিব পাৰে, কিন্তু আপোনালোকৰ পৰিয়াল লৈ বা বন্ধুবৰ্গ কাৰোবাক লৈ। ইয়াতে আজিকালি এখন ৰেষ্টুৰেণ্টো খুলিছে, ইয়াতে খোৱা বোৱাও কৰিব পাৰে মানুহে। খুব মৰম লাগে পাৰ্কখন। মই দেখাম বাৰু কেতিয়াবা এই পাৰ্কখন, এটা ব্লগ বনাম বাৰু মই অতি সোনকালে, মাহঁতৰ ঘৰলৈ গ'লেই বনাম বাৰু। আৰু পাৰ্কখন, ৰেষ্টুৰেণ্টখন হৈছে সেইখন অকণমানিকা। বাইদেউহঁতৰ ঘৰলৈ যোৱা কেইদিনমানৰ আগত এটা ধুমুহা হৈছিলে, নিউজতো পাইছিল চাগে আপোনালোকে, কুমৈ ভকত এইখিনি হাতত। আৰু অৱশ্যে আমাৰ মৰিগাঁও ফালে হোৱা নাই দেই এনেকৈ, কিন্তু ইমান বেছি ক্ষতি হৈছে সেইদিনা আমি নিজ চকুৰে দেখিহে মানে আচৰিত লাগিল, বেয়া লাগিল, বহুত বেয়া লাগিল। দেখিছেনে এইবিলাক কিমান ডাঙৰ ডাঙৰ গছ ভাঙি পৰিছে, ইলেক্ট্ৰিচিটি প'ষ্টবিলাক ভাঙি পৰিছে, মানুহৰ ঘৰৰ টিং এইবিলাক উৰাই লৈ গৈছে। সেইদিনা দেখি সঁচাই বহুত বেয়া লাগিল। ধুমুহাটো একদম বহুতখিনি ক্ষতি কৰিলে মানুহৰ। আৰু বৰ্তমান হেনো ইয়াত কাৰেণ্টো নাই, ইয়াতে কাৰেণ্টো কাটি থৈছে, কাৰণ ইলেক্ট্ৰিক প'ষ্টবিলাকো যিহেতুকে ভাঙি পৰিছে, সেয়ে ইয়াত কাৰেণ্টো বন্ধ কৰি থৈ দিছে। সঁচাই দেই, ধুমুহাই দেখিছেনে এইডাল ইমান ডাঙৰ গছ, বাপৰে বহুত ডাঙৰ ধুমুহা আহিছিল। এয়া পাইছোঁহি বাইদেউহঁতৰ ঘৰ। ভাগিন এইফালে ধুমুহা আহিছিল ন, ইয়ালৈ ভিতৰলৈ। লাখি কাৰেণ্ট নাই ন, উপায় নাই। ভাগিন বোৱাৰী, নতুন বোৱাৰী, নতুন বোৱাৰী বিয়া হৈ আহিছোঁ সেইকাৰণে। বাইদেউ ক'ত? আন্ধাৰ, কাৰেণ্ট নাই যে। বাইদেউ বোলে আৰু এটা পাকঘৰ আছে, যাতে বোলে বাইদেউ লাগি আছে, দেখাই আছো। বাইদেউ কি কৰি আছে আপুনি ইয়াতে? উপায় নাই।
কাৰেণ্ট নাই যে ন এতিয়া ধুমুহা ইমান গছ চছ ভাঙিছে আহোঁতে বাটত দেখি আহিছো মা তাতহে আছে আকৌ ৰজা গাঁও সেইকাৰণে ইয়াত কাৰেণ্ট নাই যে এয়া আমাৰ বাবাই খেলি আছে জেঠুৱেকৰ লগত এয়া হৈছে ডাঙৰ ভিন্দ পুৰা লাগি গৈছে ভাগিন আৰু ভাগিন বোৱাৰী তাৰমানে কাৰেণ্ট নাই যে ধুমুহাৰ কাৰণে কাৰেণ্ট নাই ইনভাৰ্টাৰ কাম নকৰা হৈ গ'ল ইফালে ডাঙৰ ভাগিনে ধৰিছে মোবাইলত বোৱাৰীয়ে বনাই আছে কি বনাইছা পোলাও বনাইছে বোৱাৰীয়ে এইফালে আকৌ আমাৰ এইগৰাকীয়ে বনাই আছে মাংস ন মানে জুইত ন লাগিব লাগিব বাইদেউ অলপ অসুস্থ যিহেতুকে দিব নোৱাৰিতো পিছফালটো অলপ দেখাই দিওঁ এয়া ধুমুহা একদম দেখিছেনে টিংবিলাক কেনেকৈ উৰাই লৈ গ'ল ইমান বেছি ধুমুহা হৈছে এই একদম ইমান বেছি ক্ষতি কৰিছে আজি আহোঁতেহে অনুমান কৰিব পাৰিছো ইমান ডাঙৰ ধুমুহা আহিছে এইটো গোহালি বাইদেউ হ'ব এতিয়া দেখা আছো ওপৰত চাইডলৈ নাযাবা এফালে মানে বনাই আছে ভিতৰৰ ফাললৈ হৈছে এফালে বনাই আছে Freedom. সৰু ভাগিনটোৰ ৰুম এয়া আমাৰ খোৱা বোৱা পৰ্ব চলি আছে বাইদেউ নীলাক্ষী মাইনাবা মই এয়া হৈছে মাইনাবাৰ ভিন্দুৱে ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে বায়ে ক'লে কচোন কৰে একো নহয় সেই অলপ কৰি দেখাই দিলোঁ আপোনালোকক পূৰা আহি খোৱাত লাগি আছে ভিন্দু অৱশেষত এতিয়া যাবলৈ ওলালোঁ ঘৰলৈ চাহ খালোঁ ভাত খালোঁ আৰু নতুন বোৱাৰীয়ে কিন্তু কাপোৰো দিলে দেই কিন্তু ভিতৰত এন্ধাৰ যে সেই দেখাব নোৱাৰিলোঁ নীলাক্ষী যাওঁ বাই যাবা দেওবাৰে যাবা টাটা 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 যাওঁ ডাঙৰ ভাগিন যাওঁ দিদি আহিছো ৰহা মাইনা বাই 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 এয়া আমি ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ আহোঁতে টুমটুমত আহিলোঁ ভাইটি ফ্ৰী নাছিলে এতিয়া ভাইটি ফ্ৰী হৈছে সি পটককৈ নিব আহিলে ভাইটিৰ লগত আহিছোঁ এতিয়া গৈ আছোঁ ঘৰলৈ আছেনে
বাইদেউ ভিডিঅ'ৰ লগত দিনটো সঁচাকৈ খুব ভাল লাগিল। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।